নমস্কাৰ আজি মই আপোনালোকক গামুসাত কেনেদৰে দহি বাটিব পাৰি তাকে দেখুৱাম বুলি ভাবিছোঁ অতি সহজতে মই এখন দিকটো আপোনাৰ হয় উলৰ গামুসাখন আৰু বানীটো ধুলাই পাতৰ হয় মই সদায় ফুলটো ওলোটা ফাকটোৱেদি লওঁ দহি গাঠিবলৈ তেতিয়া মানে যিকোনো ধৰণৰ গাঠি পৰিলেও যোনটো ফাকেদি লোৱা হয় সেই ফাকটো নোলায় আৰু এনেদৰে ওপৰত গধুৰ বস্তু এটা ৰাখি লওঁ তেতিয়া গাঠি ছাঠি দিলেও যাতে গামুসাখন টানিলে নাহে মই এনেকুৱা ধৰণৰ গুলি ব্যৱহাৰ কৰোঁ সূতাডাল যিহেতু টান হয় আৰু মই ঊলৰ নেচা সূতা কাটি লৈছোঁ মানে এইটোৱে কৰি মই ভাল পাওঁ ডেন্সি সূতাতকৈ এইটো বহুত বেছি ভাল হয় আৰু এতিয়া এনেদৰে দহি সূতাখিনি দুটা ভাগ কৰি লৈছোঁ দেখুওৱা দৰে ভিডিঅ'ত দেখুওৱা দৰে আৰু এনেদৰে দুইটা ভাগ এনেদৰে পকাই লৈছোঁ গামোচাখন এদিন লোৱা হৈছিলে সেইকাৰণে মই ধুই দিছিলোঁ যিহেতু এখন ধুলাই পাত হয় সেইকাৰণে সূতাখিনি এনেদৰে ওলাই আহিছে আৰু এতিয়া সূতাখিনি তাৰ ভিতৰত দুইটা ভিতৰত সুমুৱাই লৈ পিনি দুটা গাঠি দি দিম যাতে সূতাখিনি ওলাই নাহে আপোনালোকে চুটি বা দীঘল যিমানটো জোখৰ ৰাখিব বিচাৰে সিমানটো জোখৰ ৰাখিব পাৰে মই মানে বেছি দীঘল দিয়া নাই সৰু সৰু চুটি চুটিকৈ দিছোঁ আৰু মোৰ ওচৰত সূতাও নাই ইমানকৈ মই ইয়ালৈ বেছি সূতা অনা নাই অলপমান আছিলে তাৰপিছত গোটেই সূতাখিনি এনেদৰে গোটাই লৈ মেলি বেজীয়ে গাঠি দি দিম চাব যাতে এই বেজীত লাগি থকা সূতাডাল ওলাই নাযায় ইয়াত এনেকৈ মই তিনিটা গাঠি দিম অলপ টান টানকৈ দিওঁ যাতে পিছত যিমান যি কৰিলেও ধুলে মেলিলেও খোল খাই যাতে নাযায় এনেদৰে তিনিটা গাঠি দিয়াৰ পাছত তাৰ বেজীটো সেই থুপিটো দহিটো মাজেদি তেতিয়া মানে কোনো ধৰণৰ ৰছীডাল গাঠিটো খোল খাই যোৱা বা ছিঙি যোৱা কোনো সম্ভাৱনা নাথাকে তাৰ পাছত গোটেই সূতাখিনি এনেদৰে একলগ কৰি পেলাই সমানত কাটি দিম
গামোচাখনত মই 3টা ৰঙা আৰু 3টা বগা দিছোঁ। আচলতে প্ৰত্যেকখন গামোচাতে ৰঙা দিয়া হয়, সেয়েহে মই 3টা ৰঙা আৰু 3টা বগা দিছোঁ। আপোনালোকে ৰঙাও দিব পাৰে, নহ'লে 2টা মিক্স কৰিও দিব পাৰে, বগা আৰু ৰঙা। মই যোনখন আমাৰ ঘৰৰ পৰা দৰা গামোচা দিছিলে সেইখনতো এনেদৰে কৰিছিলোঁ আৰু ধুনীয়াও লাগিছিলে গামোচাখন দেখিবলৈ, আৰু কৈছিলোঁ বহুতে ধুনীয়া লাগিছে বুলি থুপিখিনি দেখিবলৈ। গোটেইখিনি থুপি লগাই হোৱাৰ পাছত আপোনালোকে সমানকৈ কাটি পেলাব, আপোনালোকে যিমানটো জোখৰ ৰাখিব বিচাৰে। মই বেছি দীঘল কৰা নাই, চুটি চুটিকৈ ৰাখিছোঁ। মই যি জানো আৰু মই যেনেদৰে কৰোঁ আপোনালোকক তেনেদৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইবাৰ বাঢ়িলেহে ভিডিঅ' দিবলৈ মন যায় নহয় জানো। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।